নমস্কাৰ মোৰ এটা বহুত ধুনীয়া কিউট ছাকচেছ ষ্টৰি আছে যিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি আছিলোঁ কি হ'ল কি মোৰ ডিচেম্বৰত বাৰ্থডে আছিলে আৰু মই মোৰ ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰি আছিলোঁ বাৰ্থডেৰ আগত যে এইবাৰ মোৰ বাৰ্থডেত মই ক'ৰবাত ৰুফ কেফেত যাম বা ৰুফ ৰেষ্টুৰেণ্ট মানে ৰুফ ক'ৰবাত মোৰ যাব মন আছিলে কিন্তু বাৰ্থডেৰ টাইমত মোৰ প্লেনিংটো অকণমান চেঞ্জ হৈ গ'ল কিছুমান মানে কি লগৰ কেইটাৰো আহিব অলপ দিগদাৰ হ'ল তেনেকুৱা হৈ গ'ল চ' আমি ৰুফ কেফেৰ জেগাত বেলেগ এখন ৰেষ্টুৰেণ্টত পাৰ্টি কৰিলোঁ তাৰপিছতে মোৰ ৰিলেটিভৰ বাৰ্থডে ৰিলেটিভ এগৰাকীৰ বিয়া আছিলে এপ্ৰিলত বিয়া থাকোঁতে আমি গ'লোঁ নলবাৰীত যোৱাৰ পিছতে তাৰ এদিন নে দুদিন পিছত কি হ'ল SBIৰ পৰা ফোন আহিছিলে যে তেওঁলোকে ওমেন ডে আৰু কিবা মিটিং চেলিব্ৰেশ্যন তেনেকুৱা টাইপৰকৈ এটা অকেজন এটা মানে কৰিছে চ' তাত মোক ইনভাইট কৰিছিলে কিন্তু তাৰপিছতে মই ক'লোঁ যে আমাৰতো বিয়া ৰিলেটিভৰ বিয়া আছে গতিকেতো যাব নোৱাৰিম তাৰমানে বিয়াখন হৈ গ'ল যিদিনা তেওঁলোকে মিটিংখন কৰিছিলে সেইদিনা মোৰ ৰিলেটিভ যাৰ বিয়া আছিলে তেওঁলোকৰ আঠমঙলা বুলি এটা নিয়ম থাকে সেইটো আছিলে চ' মই ক'লোঁ যে সেইদিনা এটা আঠমঙলা থাকিব আমি যাব নোৱাৰিম তাৰপিছত ৰাতি তেওঁলোকে মোক 7-8 মানত ফোন কৰিছিলে তাৰ পিছদিনা মানে আঠমঙলাও প্লাছ মিটিংখনো আছিলে গুৱাহাটীত আছিলে মিটিংখন তাৰপিছত মইতো যাব নোৱাৰোঁ বুলি কৈ দিলোঁ তাৰপিছতে সেইদিনা ৰাতি যিদিনা মোক ইনভাইটেশ্যনটো আহিছিলে সেইদিনাই কি হ'ল ৰাতি দৰা ঘৰৰ কিবা পষ্টপন কৰিবলগীয়া হ'ল তেওঁলোকৰ কিবা কাৰণত আঠমঙলাখন 2 নে 3 দিন পিছুৱাই দিলে চ' সেইদিনা নেক্সট দিনা মৰ্ণিঙে মই গুৱাহাটী গুচি আহিলোঁ তাৰপিছতে মিটিং এটেণ্ড কৰিব য'ত তেওঁলোকে এড্ৰেছটো দিছিলে তালৈকে গ'লোঁ ভাঙাঘৰ ছাইডত আৰু তাত যাই পেলাই মিটিঙৰ পিছত য'ত তেওঁলোকে লাঞ্চৰ ব্যৱস্থা কৰিছিলে তালৈকে যেতিয়া গ'লোঁ মই শ্বকড কাৰণ য'ত আমাৰ লাঞ্চৰ টাইমটো য'ত ব্যৱস্থা কৰা হৈছিলে সেইটো এটা ৰুফ কেফে আছিলে তাৰপিছত তাতে গৈ পেলাই মই তেতিয়া গম পাইছোঁ যে ইউনিভাৰ্ছে বিচাৰিছিলে যে মই ৰুফ কেফেত গৈ পেলাই লাঞ্চ কৰোঁ সেইকাৰণে নেক্সট ডে যিটো আঠমঙলা হ'ব লগা আছিলে সেইটো ফোন অহাৰ পিছতে 2 ঘণ্টামানৰ পিছত দৰা ঘৰে ফোন কৰি সেইটো পষ্টপন কৰাই দিলে 2 দিন চ' 2 দিনটো মই নলবাৰীত থকাটো পচিবল নাছিলে কাৰণ মোৰ বেলেগ কাম আছিলে চ' মই নেক্সট ডে মৰ্ণিঙে গুচি আহি পেলাই ডাইৰেক্ট মিটিং এটেণ্ড কৰিলোঁ আৰু তাৰপিছত লাঞ্চ কৰিব গৈ পেলাই চাওঁ যে সেইটো এটা ৰুফ কেফে হয় গতিকে চাওক যেতিয়া আমি ইউনিভাৰ্চৰ লগত কানেক্ট হৈ থাকোঁ কাৰণ মইতো ইমান মেডিটেশ্যন কৰিছোঁ ইমান মানে পূৰা ইউনিভাৰ্চৰ লগত কানেক্ট হৈ গ'লোঁ সেইকাৰণে মই কিবা বিচাৰিলে বা কাৰোবাক কিবা এটা ক'লে সেই মেছেজটো ইউনিভাৰ্ছে বহুত জল্দি পাই যায় আৰু সেইকাৰণে বস্তুবোৰ জল্দি বা সোনকালে মেনিফেষ্ট হয় মোৰ ডিচেম্বৰত বাৰ্থডে আছিলে আৰু এপ্ৰিলত মই ৰুফ কেফেত গৈ পেলাই লাঞ্চ কৰিলোঁ কাৰণ মোৰ বাৰ্থডেৰ দিনা যোৱা নহ'ল গতিকে কি হ'ল 3-4 মাহৰ ভিতৰতে যদি এটা বস্তু মেনিফেষ্ট হয় তেতিয়াহ'লে এইটো মোৰ হিচাপতো বহুত কম টাইমতে হৈ গৈছে আৰু বহুত ভাল লাগিলে তাৰপিছতে মই ভিডিঅ'টোৰ লাষ্টত আপোনালোকৰ লগত কেইটামান ক্লিক শ্বেয়াৰ কৰি দিম সেই বিশেষ দিনটোৰ কেইটামান ক্লিক মোৰ লগত আছে সেইকেইটা শ্বেয়াৰ কৰি দিম আপোনালোকে চাব I'm rich.